নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এখন নটিচ আহিছে। যিসকলে অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকে 17 তাৰিখে মাৰ্চৰ 17 তাৰিখে দিনৰ 11টা বজাত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আৰু যোনটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে সেইটো দি পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব 23 তাৰিখে। মই 23 তাৰিখে ৰিটেন এক্সাম হ'ব বুলি আপোনালোকক মোৰ আগৰ ভিডিঅ'কেইটাত আপোনালোকে চালে দেখিবই। মই আগতীয়াকৈ কৈ থৈছিলোঁ যে আপোনালোকৰ ৰিটেন এক্সাম 23 তাৰিখে অনুষ্ঠিত হ'ব আৰু এতিয়ালৈকে ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত কোনো আপডেট অহা নাই। গতিকে TGP মহোদয়লৈ আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ, যদিহে 1:5 ৰেচিঅ'ত ৰিটেন দিবৰ কাৰণে মতা নাই, গতিকে অনুগ্ৰহ কৰি কৈছোঁ, যিসকল কেণ্ডিডেটে অকণমান পইণ্টৰ কাৰণে থাকি গ'ল, আপোনালোকে অনুগ্ৰহ কৰি 1:5 ৰেচিঅ'ত পুনৰ এখন তালিকা প্ৰস্তুত কৰি যাতে ৰিটেন দিবলৈ মাতে।